এই আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু BTDৰ যিটো হেডকোৱাৰ্টাৰ কোকৰাঝাৰত আহি বড়ো মাধ্যমৰ শিক্ষা সম্পৰ্কে যিবিলাক সমস্যা আছে সেইটো জানিবৰ কাৰণে ইয়াত আহিছে। প্ৰথমবাৰৰ বাবে কোনোবা অসমৰ শিক্ষামন্ত্ৰীয়ে ইয়াত নিজেই আহি পেলাই বড়ো মাধ্যমৰ সমস্যাবোৰৰ সম্পৰ্কে এক্সক্লুচিভভাৱে আলোচনা কৰিছে। আর সদুবড়ো ছাত্র সন্থা বড়ো সাহিত্য বা রাইটার একাডেমি টিচার্স এসোসিয়েশন আর BTC মানে প্রশাসনের লগত সেইটো খুব মানে গুরুত্বপূর্ণ আজি দিন। আর আজিবিলাক যেটো সমস্যাবিলাক মানে আলোচনা হল তার দ্বারা দি বড়ো মাধ্যমৰ বহুতখিনি সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। বিশেষকৈ যেটো ভাৰ্নাকুলাৰ মিডিয়ামৰ এডুকেশ্যন গোটেই অসমত আজি এটা ভাবুকিৰ সন্মুখীন হৈছে। এই অসমীয়া ভাষাই হওক বা অন্য ভাষাই হওক, কিন্তু যেহেতু অসমীয়া ভাষী মানুহৰ সংখ্যা খুব বেছি, এই ভাবুকিটো অন্যৰ তুলনাত তেওঁলোকৰ অলপমান কম বুলি এটা অনুভৱ হয়। কিন্তু বড়ো মাধ্যমৰ নিচিনা শিক্ষাটো আজি ভাবুকিৰ সন্মুখীন হৈছে। স্কুলত ছাত্ৰ নাই, মাষ্টৰ নাই, আৰু আজি চৰকাৰী কিছুমান পলিচি আগৰ পৰা চলি আহি আছে, তাত খুব মানে ভালকৈ গুৰুত্ব নিদিয়াৰ ফলত এইবিলাক সমস্যাটো আজি মানে উৎপন্ন হৈছে। তাৰ কাৰণে যিটো ভাৰত চৰকাৰৰ 2020 চনৰ নিউ এডুকেশ্যন পলিচি, সেইমতে যিটো মাতৃভাষাৰ শিক্ষা এইটো গুৰুত্ব দিব লাগে, আৰু যিবিলাক মাতৃভাষাত শিক্ষা চলি থাকে তাৰ প্ৰটেকশ্যন সেইটো দিব লাগে আইনগতভাৱে। এই পলিচিটো লোৱা হৈছে যিহেতু এতিয়া বড়ো মাধ্যমৰ আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু BTDৰ যিটো হেডকোৱাৰ্টাৰ কোকৰাঝাৰত আহি বড়ো মাধ্যমৰ শিক্ষা সম্পৰ্কে যিবিলাক সমস্যা আছে সেইটো জানিবৰ কাৰণে ইয়াত আহিছে। প্ৰথমবাৰৰ বাবে কোনোবা অসমৰ শিক্ষামন্ত্ৰীয়ে ইয়াত নিজেই আহি পেলাই বড়ো মাধ্যমৰ সমস্যাবোৰৰ সম্পৰ্কে এক্সক্লুচিভভাৱে আলোচনা কৰিছে। আর সদুবড়ো ছাত্র সন্থা বড়ো সাহিত্য বা রাইটার একাডেমি টিচার্স এসোসিয়েশন আর BTC মানে প্রশাসনের লগত সেইটো খুব মানে গুরুত্বপূর্ণ আজি দিন। আর আজিবিলাক যেটো সমস্যাবিলাক মানে আলোচনা হল তার দ্বারা দি বড়ো মাধ্যমৰ বহুতখিনি সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। বিশেষকৈ যেটো ভাৰ্নাকুলাৰ মিডিয়ামৰ এডুকেশ্যন গোটেই অসমত আজি এটা ভাবুকিৰ সন্মুখীন হৈছে। এই অসমীয়া ভাষাই হওক বা অন্য ভাষাই হওক, কিন্তু যেহেতু অসমীয়া ভাষী মানুহৰ সংখ্যা খুব বেছি, এই ভাবুকিটো অন্যৰ তুলনাত তেওঁলোকৰ অলপমান কম বুলি এটা অনুভৱ হয়। কিন্তু বড়ো মাধ্যমৰ নিচিনা শিক্ষাটো আজি ভাবুকিৰ সন্মুখীন হৈছে। স্কুলত ছাত্ৰ নাই, মাষ্টৰ নাই, আৰু আজি চৰকাৰী কিছুমান পলিচি আগৰ পৰা চলি আহি আছে, তাত খুব মানে ভালকৈ গুৰুত্ব নিদিয়াৰ ফলত এইবিলাক সমস্যাটো আজি মানে উৎপন্ন হৈছে। তাৰ কাৰণে যিটো ভাৰত চৰকাৰৰ 2020 চনৰ নিউ এডুকেশ্যন পলিচি, সেইমতে যিটো মাতৃভাষাৰ শিক্ষা এইটো গুৰুত্ব দিব লাগে, আৰু যিবিলাক মাতৃভাষাত শিক্ষা চলি থাকে তাৰ প্ৰটেকশ্যন সেইটো দিব লাগে আইনগতভাৱে। এই পলিচিটো লোৱা হৈছে যিহেতু এতিয়া বড়ো মাধ্যমৰ